কবিতাৰ শিৰোনাম দিন হাজিৰা। দিন হাজিৰা কৰা ল'ৰাজন দিন হাজিৰা কৰিয়ে ভাল পায়। এনেকৈ শ্ৰম কৰে আহাৰ গোটাই জীৱনৰ পথ লৈছে বাছি। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী গধূলি পুৱা টকাকেইটাৰে অনাবিল আনন্দ লভে। সমস্ত দুখ ভাগৰ যায় পাহৰি শান্তি পাই গভীৰ নিশ্বাস লয়। হুমুনিয়া হাবৰ দিয়াই উটুৱাই। সি যেন হৈ পৰিছে শিলৰ দৰে, পৰিস্থিতিয়ে বাধ্য কৰাইছে, অভাৱে প্ৰাচীৰ হৈ থিয় দিছে তাৰ সন্মুখত। সি এতিয়া যুঁজিছে প্ৰখৰ ৰ'দৰ নুপুৰে, পিঠি পাতি দিছে কপালৰ ঘাম খৰে ভ্ৰক্ষেপ নাই। খামুচি আনে পথা দেখে উচ কৰে, নিকা কৰি ধুই পখৰাব খোজে হিংসা দম্ভ অহংকাৰৰ জাবৰ জোথৰবোৰ। দিন হাজিৰা কৰা ল'ৰাজন দিন হাজিৰা কৰিয়েই ভাল পায়। সংগ্ৰাম কৰিছে সংগ্ৰাম জীৱনৰ আন এটি নাম। সকলো কাম শিকিছে, সকলো কাম কৰিব পাৰে, কামত পিছুৱাই নাহে, পাৰিলে মানুহক হহুৱাই হাঁহিৰে সৰগ ৰচে। কেতিয়াবা উভতি আহে খালী হাতেৰে, মাকে মুখলৈ চাই। হেজাৰ হলেও মাকৰ চিত দুখ সহ্য কৰিব নোৱাৰে, কষ্ট সহ্য নহয়। ধৈৰ্য ধৰে কষ্টক বুলি নহবা, তেজক পানী কৰি দুভৰিত ৰৈছে বোকা চিলনি নুগুচা আঙুলি নখ গোড়া ফটা। অন্তৰখন শৰীৰে বেছ চাফা কৰি ৰাখিছে, নাই তাত অকণো এলান্ধু লেতেৰা। অন্তৰখন হলে বেছ চাফা কৰি ৰাখিছে, নাই তাত অকণো এলান্ধু লেতেৰা। দিন হাজিৰা কৰা ল'ৰাজন দিন হাজিৰা কৰিয়ে ভাল পায়। অলপ টকাৰে চলিব লাগে 16 অনা। বেমাৰ আজেৰে কাপোৰ কানিয়ে আৰু দিব লাগে মাহিলী চান্দা দিব লাগে। পেট পুজে 15 দোকান খুলি ৰাখিছে, ইফালে চৌকা নজৰে পানী ঠা নচৰা অৱস্থা। দিন হাজিৰা কৰা ল'ৰাজন দিন হাজিৰা কৰিয়ে ভাল পায়। বৰমূৰীয়া লোভিয়াহঁত ধন সম্পত্তি অজস্ৰ, সিহঁতৰ পোচাকো ভাত খায়, অভাৱ নাই। সমাজত সৃষ্টি কৰি ৰাখিছে ধনী দুখীয়া, সহানুভূতি মৰম স্নেহ নাই, আত্মকেন্দ্ৰিক। সিহঁতৰ অভাৱ পৰিলক্ষিত হয় মাথো সৰলতাৰ, মানৱতাৰ, মাৰ্জিত ব্যৱহাৰৰ, সংকীৰ্ণ ঠেক মনোভাৱৰ। ধৰ্মৰ কথা কয়। দিন হাজিৰা কৰা ল'ৰাজন দিন হাজিৰা কৰিয়ে ভাল পায়। ভাবিবলৈ আহৰি নাই নিচলা মানুহৰ কথা, মানুহক মানুহ বুলি নহবা, গধূলি পাপ পেটকা কেইটাও দিবলৈ কুণ্ঠাবোধ কৰা। জানে অধিক লাভ অধিক মুনাফা, জানে সিহঁতে অধিক লাভ অধিক মুনাফা,